আমি মহাদেৱৰ ঘৰৰ পৰা আহোঁ নেকি? মহাদেৱৰ ঘৰত কিয়? এটা নিউজ লৈ আহিব লাগিছিল। এইটো আনা নাই নহয় কেমেৰাটো, এইটো কেনেকৈ হ'ব গৈ বোলে? সেইটো নানিলে কি হ'ল? বাকী জগাৰবোৰ মোৰ বেগৰ ভিতৰতে আছে। আপোনাৰতো মোবাইলটো আছে? মোবাইলটো আছে অৱশ্যে, হয়, কিন্তু ফুল চাৰ্জ দিয়া আছে। এইটোৰে চলে নে নচলে সেইটোহে কথা। চলি যাব, এইটোৰে আজি চলি যাব। আজি মহাদেৱৰ ঘৰত ব্ৰেকিং নিউজ হৈ যাব। ইস কি বললে হচ্ছ দনায় পার্বতী সাদা দিছে না দে নাই আই এ ভাঙৰি বুঢ়া যি দিছো তাকে খা। এই তাতে মহাদেৱৰ পৰিয়াল সহ বহি আছে। মই তাক একবাৰ লগ ধৰি আহিম। এই মহাদেৱ, তই বোলে মস্ত গুণৱান, ত্ৰিভুৱন বিজয়ী, ত্ৰিনয়ন, তই মোক এটা সহায় কৰিব লাগিব, পাৰিবেনে? কথা দে, পাৰিম বুলি কথা দে। আমি এতিয়া মহাদেৱৰ ঘৰ পাই গ'লোঁ। আপুনি কি কৰক, মোবাইলটো উলিয়াই কেমেৰা ফিটিং কৰক। ঠিক আছে বাৰু, বুজিছে? বলক। এই রাবণ কি সমস্যা তোর? সব দূর করে চাই ফেলা। এই নুমাই গল সিলিমটো লগাই দে। হ্যাঁ সিলিমটো লগাই দে। দে জ্বলাই যাওঁ। তোর সমস্যা প্ৰভু, আপোনাৰ ঘৰত ৰাৱণ অহাৰ কাৰণে আমাৰ ছাৰে এটা নিউজ ল'ব বিচাৰিছে। এটা সমস্যা মৰাই নাই আৰু তহঁতে আহিলি দে, তহঁতৰ কাম তহঁতে কৰি থাক। আৰু তোৰ সমস্যাটো কচোন। আপুনি কেমেৰাটো চাৰিওফালে দেখুৱাব, ৰেডি কৰি লওক। মই এজনকৈ প্ৰথমতে চিনাকি কৰি দিওঁ। ঠিক আছে। এইজন হ'ল মহাদেৱ, এয়া হ'ল পাৰ্বতী, ওজন হ'ল গণেশ, এয়া হ'ল কাৰ্তিক, এয়া ব্ৰাহ্মণ ৰূপী ৰাৱণ। অ মা পাৰ্বতী ঘৰত আছা না? আমি সপৰিয়ালে বহি আছো। কেমেৰা পাৰ্চন হৰিকান্ত ডেকাক মই কেমেৰাত ধৰিবলৈ কৈছো। এয়া গংগা আহি পাইছে। আমাৰ মাজত তহঁতক সাংবাদিকক কিয় লাগে? আমাৰ মাজত কোনো সাংবাদিকৰ প্ৰয়োজন নাই। সিহঁতৰ কাম সিহঁতক কৰিব দে। তোৰ সমস্যাটো ক, মই তোৰ সমস্যা দূৰ কৰি আছো। ক তোৰ সমস্যাটো। মই ৰামক বধ কৰিব বিচাৰিছো, গতিকে তোৰ মোক সহায় লাগে। মোৰ লগত যাবিনে নাযাৱ ক? এয়া হ'ল এটা বিগ ব্ৰেকিং নিউজ যে ৰামক বধ কৰাৰ কাৰণে মহাদেৱক আমন্ত্ৰণ কৰিব আহিছে স্বয়ং ৰাৱণে। বাপৰে বাপ, কি অদ্ভুত কাৰবাৰ কৰিব খুজিছা। মই যদি তোৰ লগত যাব লাগে, এই পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হৈ যাব। তই গম পা। শুন ৰাৱণ, মই তোৰ লগত যাব নোৱাৰো, কিন্তু মই তোক বিমুখ নকৰো। মই তোক উপায় এটা দি আছো। আৰু শুন, মই তোক এই লিংগটো দি পঠাম। এই লিংগৰে চব কাম সিদ্ধি হ'ব। তই লিংগটো নি তোৰ ঘৰত ৰাখিবি, চব কাম তোৰ সিদ্ধি হৈ যাব। বুজিছ? এয়া হৈছে এটা বিগ ব্ৰেকিং নিউজ। মহাদেৱে নিজেই যাব নোৱাৰে, গতিকে পৃথিৱীখন ধ্বংস নহবৰ কাৰণে মহাদেৱে লিংগটোকে দি পঠিয়াব বিচাৰিছে। লা, এই লিংগই লৈ যা তই। এ ভাঙৰি বুঢ়া কি কৰবা খুজছা? মহাদেৱ আপনি এগুলা কি করবা আলছি? কিন্তু শুন, এই লিংগটো মই তোক দিলো, আৰু মনত ৰাখিবি, এই লিংগ তই ক'তো নাৰাখিবি। আৰু তই যদি কৰবাত ৰাখা, এই লিংগ তাতেই স্থাপন হ'ব। দ্বিতীয়বাৰ তই লিংগ উঠাব নোৱাৰিবি। লৈ যা।
তেনেকে তই লৈ যা, ঘৰত থবি ডাইৰেক্ট। তথাস্তু। হ'ব হ'ব, তই ইমান চিন্তা নকৰিবি। মহাদেৱে ঠিকেই কৰিলে, মই এতিয়াহে বুজি পাইছো। লিংগ কেনেকৈ বন্ধ কৰিব লাগে ময়ো জানো। এতিয়া আমি MPG মহাদেৱ পাৰ্বতী গংগা মিলি চৰকাৰ গঠন কৰিম। কেনে হ'ব পাৰ্বতী? মইতো এইবিলাক একো বুজি পোৱা নাই। ছাৰ কাম এটা কৰিলে কেনে হয়? কোৱাচোন, কোৱা কি কাম? লগতে জিকে গণেশ কাৰ্তিক মিলিজুলি চৰকাৰ এটা বিগ ব্ৰেকিং নিউজ। বঢ়িয়া হ'ব। যদি মিত্ৰজোঁটৰ চৰকাৰ কৰিব বিচাৰা তেতিয়া সকলোৱে হাত চাপৰি দিয়া। অ গংগা বাই কি কৰা কৰ? অ মই কিবা এটা বুদ্ধি ক। অ গংগা, পাৰ্বতী শুন, উপায় পাইছো। আৰু শুন গংগা, তই কিন্তু বহনীমান। তই মাখি হৈ এই ৰাৱণৰ মুখেৰে সোমাব লাগিব আৰু তাৰ পেট ফুলাই দিব লাগিব। যেতিয়া তাৰ পেচাব লাগিব, সি কোনো ৰকমে সি লিংগ হাতত ৰাখিব নোৱাৰিব আৰু সি থব লগা হ'ব, বুজিছ? আৰু তেতিয়াই মই এই গণেশ আৰু কাৰ্তিকক গৰখীয়া ৰূপে পঠাই দি লিংগ ল'বলৈ দিম। কেনে হ'ব পাৰ্বতী? এই ভাংৰি, তই ঠিকে কৰিছা দে, ভালে কাম কৰিছা। অ গংগা, তই এতিয়া যা, মাখি হৈ ৰাৱণৰ পেটত সোমা। আৰু তহঁতে যা, তাত গৰখীয়া হৈ ভেকচন ধৰি ৰখি থাক। তথাস্তু। এতিয়া সভা ভংগ দিলো, যা নিজৰ কামত লাগি যা। এই পাৰ্বতী, আহ এক চিলিম খাও। এই দেশলে তোমাৰ জ্বলাই দে। এই ভাংৰি বুঢ়া কিমান খাই হে, ৰ জ্বলাই দিওঁ। ভালকে লগাবি, চুলি পুৰিব যাবে। রাম, এইবার তোর নিস্তার নাই। রাম, এইবার তোর নিস্তার নাই। রাম, এইবার তোর কি হল? একটু ইমান কুটপট করছে। সব করে লাগিয়েছে মোর। সহ্য নাই, রক্ষা নাই। পেশাব করা লাগিছে মোৰ, পেশাব আহিছে। বিগ ব্ৰেকিং নিউজ আপোনালোকে নিউ ৰামধেনু চেনেলত উপভোগ কৰক। ৰাৱণৰ পৰিস্থিতি অৰ্থাৎ ৰাৱণৰ অৱস্থা কেনেকুৱা হৈছে, কেমেৰা পাৰ্চন ভিডিঅ'বোৰ ভালদৰে লৈ লোৱা। এই চুলিহাত, এইফালে আ। অ বুঢ়া কাক মাথা। তোকেই মাতিছো, শুনা নাই? ছাৰ কি অৱস্থা হ'ব এতিয়া? চাই লওঁ আমাৰ পৰিস্থিতিবোৰ কোনফালে যায় নে কি। এইটো হয় অৱশ্যে। আপুনি খালি কেমেৰা ভালকে ধৰক, তাৰপিছত দেখা যাব বিগ ব্ৰেকিং নিউজ। কি হ'ল? ল, মই পেচাব কৰিবলৈ যাম। মই আহি নোপোৱালৈকে এইটো কিন্তু তোমালোকে মাটিত নথবা। লোৱা। আমি কিন্তু ইমান সময় ৰাখা নৰো, গৰু ৰাখিছো। এয়া চাওক, আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে ৰাৱণে পেচাব কৰিবলৈ গৈছে
লিংগটো গৰখীয়া ৰূপী গণেশৰ হাতত দি দিলে। আপোনালোকে চাওক কি হয় আগলৈ। মূৰ্খ ৰাৱণ, তই চিনি নাপালে মই গণেশ, ময়ো কাৰ্তিক, লিংগ মই এটাই থম। ইহঁত দেখোন নোহোৱা হৈ গ'ল। কথাটোতো হয়। লিংগটো কিন্তু ইয়াতেই স্থাপন কৰিলে। কি হৈছে মোৰ? পেচাব দেখোন শেষেই নহয়, আকৌ পেচাব কৰা লাগে। কি হ'ল? কি হৈছে আজি মোৰ? আকৌ পেচাব লাগিছে। পেচাবেই পেচাব, ইমান পেচাব। এতিয়াহে শান্তি পাইছো। বাপৰে বাপ, ইমান পেচাব কৰিলো। লিংগটো গৰখীয়া দুজন ক'ত গেল? মইতো সিহঁতৰ হাতত লিংগটো দি থৈ গৈছিলো। আচৰিত কথা, মই পেচাব কৰিব ধৰোঁতেই সিহঁতে লিংগটো ক'ৰবাত হয়তো পেলাই দিছে, ক'ৰবাত থৈ দিছে। লিংগটো এতেই আছে। এয়া চাওক, আৰু আপুনি ভালদৰে ভিডিঅ'টো দেখাই দিয়ক। এয়া হৈছে গণেশ কাৰ্তিকৰ চলনা। গণেশ কাৰ্তিকৰ চলনা নুবুজি এয়া মূৰ্খ ৰাৱণৰ অৱস্থা। চাওক, আপোনালোকে চাওক, এয়া হৈছে এটা বিগ ব্ৰেকিং নিউজ। তোক মই ইয়াতেই স্থাপন কৰিম। প্ৰতিটো শাওণ মাহত সকলো ভক্তই প্ৰতিদিনেই তোক এতে পানী ঢালিব, আৰু তাৰ পিছত কাৰো লগত দেখা দেখি নহ'ব। মই আহিলো। চাওক ৰাইজ, ৰাৱণে ইয়াতেই প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল লিংগ, আৰু ইয়াতেই আৰম্ভ হ'ল বলবম যাত্ৰা। আপোনালোকে নিউ ৰামধেনু চেনেলত দেখিবলৈ পাব নেক্সট সপ্তাহত বলবম যাত্ৰাৰ আৰম্ভণি।